हेलो बंधुসকল पुनः এটা নতুন ভিডিও লৈ মই ফাইজুল আৰু আপোনালোকে চাই আছে ফাইজুল অফিচিয়েল ইউটিউব চেনেল। তো গাইস আজি হল ঈদৰ দিন। তো মই আছো বৰ্তমান চেন্নাই। তো আজি গৈ আছো চেন্নাই সাগৰৰ পাৰলৈ। তো মই আজি প্ৰথমবাৰৰ বাবে মই চেন্নাই সাগৰৰ পাৰলৈ গৈ আছো আৰু মই অকলে যোৱা নাই, মোৰ লগত বন্ধু আছে, অলপ বন্ধুবোৰৰ লগত লগ কৰাই দি আছো। তো আমি সবে গৈ আছো, পুৰা ব্লগটো বহুত এনজয় হ'ব আজি। তো ব্লগটো ফাৰ্ষ্টৰ পৰা লাষ্টলৈ চাই থাকক। ব্লগ এতিয়া আমি সাগৰৰ পাৰলৈ লৈ যাওঁ আৰু ইয়াৰে পৰিৱেশটো চাব আহিছে, চাৰিওপিনে গছ ভাল লাগিছে। মানে জেগাখিনি বহুত ঠাণ্ডা আছে। এনে চেন্নাইত বহুত গৰম, কিন্তু এইখিনি জেগাত বহুত ঠাণ্ডা, মানে চাৰিওপিনে গছ আছে। আমি য'ত আছোঁ বৰ্তমান। তো এতিয়া আমি খোজকাঢ়ি আগলৈ গৈ আছোঁ। আগত মানে মেইন ৰাস্তা আছে, তাৰ পৰা আমি বাছত যাম, বাছ গাড়ীত যাম, ইয়াৰে লোকেল বাছত। তো এতিয়া খোজকাঢ়ি যাওঁ এইখিনিলৈ। তো গাইজ বৰ্তমান আহি গ'লোঁ বাছ ষ্টেণ্ডত। তো চব বন্ধু ইয়াতে ৰখি আছে গোটেইখিনি। তো বাছ আহিলে ইয়াৰ পৰা আমি যাম। তো বাছৰ কাৰণে ৱেইট কৰি আছোঁ। তো গাইজ বহি ল'লোঁ বাছত। তো এতিয়া আমাৰ বাছ গৈ আছে। তো যাই কিনে একদম সাগৰৰ পাৰত আপোনালোকক লগ পাই আছোঁ। তো গাইজ আমি ফাইনেলি সাগৰৰ পাৰত নমিলোঁ। তো এতিয়া আছোঁ ৰাস্তাৰ কাষত। তো সাগৰ আছে এইটো চাইডে, আমি যাম ভিতৰ চাইডে। তো গাইজ আজি হ'ল ঈদৰ দিন। তো সকলোকে মোৰ তৰফৰ পৰা ঈদৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। তো সকলোৱে ভালে ঈদ উদযাপন কৰক, তাৰে কামনা কৰিলোঁ। আৰু বিশেষ এটা কথা, ইয়াতে আহিছোঁ মানে মই একো কথাই পাতিব নোৱাৰোঁ। বজাৰত গ'লেও কথা পাতিব নোৱাৰোঁ। ইয়াতে তামিল লেংগুৱেজটো মানে মই নাজানোৱেই টোটেলি। প্ৰথমবাৰ আহিছোঁ অসমৰ বাহিৰত। তো মোৰ লগত বন্ধু এজন আছে, সি মানে তামিল জানে ভালেখিনি। তো তাৰ লগত কথা পাতিব বিচাৰিম। তো আজি ঈদৰ দিন, সেই হিচাপে তুমি অলপ তামিলত মোৰ ভিউৱাৰ্ছক অলপ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰক। নাই মই তামিলত এতিয়া নকওঁ, অলপ পিছত ক'ম। মই সাগৰত লগত যাইখিনি তাৰপিছত তোমাৰ লগত ক'ম। পিনে মানুহ। তো আমিও গৈ আছোঁ ভিতৰ চাইডে সাগৰৰ পিনে। মানে ইয়াতে দোকান চোকান আছে, চাৰিওপিনে দোকান চোকান আছে, চাব আহিছে। পুৰা মানুহ পুৰা ভৰ্তি হৈ আছে ইয়াতে মানুহ। আৰু এতিয়া আতিনুৰ ভাই কিনিছে আম। তো খাম আমি আম খাই এতিয়া পালোঁ বালি দি আমি খোজকাঢ়ি গৈ আছোঁ আম খাই। আতিনুৰ ভাই আজি কেনেকুৱা লাগি আছে মানে সাগৰ পাৰে চাব আহি কিনে? ভাল লাগি আছে এতিয়া, বহুত এক্সাইটেড নেকি? বহুত। আতিনুৰ ভাই ইয়াৰ আগতো আহিছে, কিন্তু মই প্ৰথমবাৰ মানে সাগৰ চাব আহিলোঁ। এনেই মোবাইলত চাইছোঁ আগে পিছে ইউটিউবত, কিন্তু আজি আমি প্ৰেক্টিকেলি আজি চাব আহিলোঁ। তো গাইজ খোজকাঢ়ি আহি আছোঁ আৰু ইয়াৰ নাজাৰাটো চাওক আপোনালোকে, চাৰিওপিনে বালি। ইয়াৰে বালিটো হ'ল ৰঙা বালি, যিটো আমি ঘৰ বনোৱাতে ইউজ কৰোঁ, সেই বালি এইটো। আৰু ইফালে বাচ্চাগিলা খেলা বস্তু আছে, গাড়ী চাড়ী আছে, সেই গাড়ী ঘূৰি আছে ইফালে। খেলা মানে বিভিন্ন সৰু ল'ৰা ছোৱালী খেলা বস্তু আছে, আৰু দোকান চোকান আছে আৰু আছে আগত আছে সাগৰ, এইটো আগত আছে সাগৰ। গাইজ ফাইনেলি আহি পালোঁ সাগৰৰ পাৰত। তো এতিয়া সাগৰ দেখাই আছোঁ আপোনালোকক, এই চাওক সাগৰ। তো গাইজ এতিয়া আমি গোটেইবোৰে কাপোৰ চাপোৰ খুলি এতিয়া আমি অলপ গা ধুম ইয়াতে। अरे कहना क्या चाहते हो? और ইয়াতে বিভিন্ন মানুহ গা চা ধুই আছে, চাব আহিছে, পুৰা গা ধুই আছে আৰু পুৰা ঢৌ আহে যিটো
মানুহ উটুৱাই লৈ যায় পূৰা সেইকাৰণে অলপ চাই কিনে গা ধুব লাগিব তো গাইছ কাপোৰ চাপোৰ খুলি ড্ৰেছ চেঞ্জ কৰি ল'লোঁ তো এতিয়া গা ধুবলৈ যাম চাই থাকক তো গাইছ গা চা ধুই ল'লোঁ কিন্তু মানে শান্তিমতে গা ধুব নোৱাৰিলোঁ মানে কি হ'ল তো ইয়াতে পুলিচ আছে পুলিচে মানে গা ধুবলৈ নিদিয়ে কিয় বা গম নাপাওঁ আগে পিছে মোৰ বন্ধুসকলে আহিছে সিহঁতে আহিছে সিহঁতক কিন্তু মানে যি ইচ্ছামতে গা ধুইছে কিন্তু এইবাৰ কি হ'ল মানে পুলিচে উঠাই দিয়ে গা ধুব মানে নিদিয়ে লাগে যেন চুৰ কৰিব আহিছে এনেকুৱা লাগে মানে পুলিচ নেদেখে কৰি মানে জাপ মাৰি দি কিনে গা চা ধুই কিনে উঠি আহিছোঁ যি হওক মানে কিবা হৈছে মোৰ লগত গম নাপাওঁ ইয়াৰ আগৰ ভিডিঅ'টোত আপোনালোকে যে চাইছে দিল্লীত গৈছোঁ দিল্লীত সোমবাৰে গ'লোঁ সোমবাৰে আপোনাৰ লালকিল্লা ইণ্ডিয়া গেট চব বন্ধ আছিল সেইটোতো মানে হৈ গ'ল ইয়াতে গা ধুবলৈ আহিলোঁ সাগৰত কিন্তু ইয়াতে গা ধোৱা ভালদৰে নহ'ল মানে গম নাপাওঁ কি আৰু হৈছে কপালটোত বা কি লিখা আছে আগলৈ তো গাইছ সাগৰৰ পাৰৰ পৰা আমি বাহিৰ চাইডে ওলাই আহিছোঁ তো ইয়াতে দোকান চোকান আছে তো গাইছ লাগিছে বহুত গৰম তো ঠাণ্ডা কিবা এটা খাই লওঁ ইয়াতে আমি তো গাইছ মোৰ বেক চাইডে চাবলৈ পাৰিছে ক'ল্ড ড্ৰিংকৰ দোকান আৰু আমি কিনি ল'লোঁ ষ্টিং তো ষ্টিঙৰ দামটো অলপমান বেছি হয় যিকোনো বস্তুৰ দাম অলপ বেছি ইয়াতে আৰু গাইছ ইয়াৰে বিভিন্ন ধৰণৰ দোকান আছে তো আপোনালোকে আহিলে ইয়াতে বস্তু বাহিনী কিনিব পাৰিব আপোনালোকে মোবাইলৰ কভাৰ পৰা ষ্টাৰ্ট কৰি সকলো ধৰণৰ বস্তু পাব আপোনালোকে তো গাইছ সাগৰৰ পাৰৰ পৰা ওলাই আহি বাছ ষ্টপত ৰখি আছোঁ ৰুমলৈ যাবলৈ তো গাইছ ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো ইমান এটা ভালদৰে কৰিব নোৱাৰিলোঁ যিহেতু পুলিচে তাতে আমাক বাধা দিলে পুলিচে মানে লাঠি চাৰ্জ কৰি আছে আমাক একো কৰা নাই যিহেতু বেলেগ মানুহক লাঠি চাৰ্জ কৰি আছে তাৰ কাৰণে আমি অলপ মানে কিবা কৰি অলপ গা চা ধুই কিনে ওলাই আহিলোঁ ভিডিঅ'টো যদি ভাল পাইছে ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এতিয়া আমি ৰুমলৈ যাওঁ তো টাটা বাই বাই